নমস্কাৰ বন্ধুসকল, আজি মই ভিডিঅ'টো বনাব লাইছোঁ কিয়নো আপোনালোকে বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে যে মই ব্লেক ফাংগাছৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। আপোনালোকে বহুতে মোক ফেচবুকত বা মেছেজ কৰি মোক জনাইছিলে যে মই ব্লেক ফাংগাছৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। গতিকে মই আজি ভিডিঅ'টো ব্লেক ফাংগাছৰ ওপৰত কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। ব্লেক ফাংগাছ বুলি ক'লে ব্লেক ফাংগাছৰ আৰু এটা নাম হৈছে মিক'মাইক'চিছ। আপোনালোকে শুনিছে যে যেনেকৈ কিছুমান বেক্টেৰিয়েল ডিজিজ আছে, যেনেকৈ আমি কিছুমান ইনফেকশ্যন হ'লে আমি কওঁ যে আপোনাৰ বেক্টেৰিয়াৰ পৰা ইনফেকশ্যন হৈছে বুলি। আপোনালোকৰ যেনেকৈ কিবা কাটিলে আপোনালোকক কওঁ যে ইনফেকশ্যন হ'ব পাৰে, এইটো সাধাৰণতে বেক্টেৰিয়া দি হোৱা চান্স থাকে। আৰু আপোনালোকে ভাইৰেল ডিজিজ আপোনালোকে অলৰেডি শুনিছে বহুতৰ নাম, COVID-19 যেনেকৈ এটা উদাহৰণ হিচাপে, আৰু বেলেগ বহুত বেমাৰ আছে যিবিলাক আমাৰ ভাইৰেল ডিজিজ বুলি কোৱা হয়। আৰু এটা আছে লগত ফাংগেল। গতিকে আজি মিক'মাইক'চিছ আজি যোনটো বেমাৰ ডিছকাছ কৰিব বিচাৰিছোঁ সেইটো এটা ফাংগাছ দি কৰে। ফাংগাছৰ এতিয়া আপোনালোকক যদি এটা সাধাৰণ উদাহৰণ দিব হয় ফাংগাছৰ কি বেমাৰ আছে, এতিয়া আপোনালোকে দেখিছে চাগে আপোনালোকৰ বহুতৰ বা কেতিয়াবা আপোনালোকৰ ঘৰৰ মানুহৰ বা কাৰোবাৰ বা নিজৰে কেতিয়াবা হোৱা অনুভৱ হৈছে টিনিয়া, যোনটো আমি খৰ বুলি কওঁ অসমীয়াত। গোল গোলকৈ হয়, গোল গোলকৈ ৰঙা, ছাইডতো ৰঙা থাকে। গতিকে সেইটো এটা ফাংগাছৰ এটা উদাহৰণ নহয়। যদিও সেইটো ফাংগাছ আৰু আমাৰ মিক'মাইক'চিছৰ যোনটো ফাংগাছ দুইটাৰ মাজত এটা ডিফাৰেঞ্চ আছে, কিন্তু সেইটো এটা ফাংগাছৰ এটা উদাহৰণ দিলোঁ মই আপোনালোকক। আৰু মিক'মাইক'চিছ এতিয়া মই ক'লোঁ আপোনালোকে এটা ফাংগেল ডিজিজ হয়। প্ৰথম কথা পজিটিভ এজেণ্টটো মই ক'লোঁ। তাৰপিছত মিক'মাইক'চিছৰ আমি জানিব লাগিব যে চবৰে মিক'মাইক'চিছ হ'ব নেকি, আপোনাৰো হ'ব নেকি, মোৰো হ'ব নেকি। সেনেকুৱা নহয়। মিক'মাইক'চিছটো প্ৰথম কথা প্ৰিডিছপ'জিং ফেক্টৰ থাকিব লাগিব, আপোনাৰ কিছুমান বেমাৰ থাকিব লাগিব বা কিছুমান আপোনাৰ গাত কণ্ডিশ্যন থাকিব লাগিব, তেতিয়াহে আপোনাৰ গাত মিক'মাইক'চিছ বেমাৰটো হ'ব। আৰু মিক'মাইক'চিছ কি কণ্টেজিয়াছ নেকি, ইজনৰ পৰা আপোনাৰ পৰা মোৰলৈ বা মোৰ পৰা আপোনালৈ যাব পাৰে নেকি? নহয়। ক'ভিড বেমাৰটো যেনেকৈ ইজনৰ পৰা সিজনলৈ কণ্টেজিয়াছ বা ইজনৰ পৰা সিজনলৈ যাব পাৰে, মিক'মাইক'চিছটো সেনেকৈ ইজনৰ পৰা সিজনলৈ নাযায়। মিক'মাইক'চিছৰ মই এতিয়া আপোনাক প্ৰিডিছপ'জিং ফেক্টৰবিলাক ক'ব বিচাৰিছোঁ, যোনবিলাক থাকিলে আপোনাৰ মিক'মাইক'চিছ বেমাৰটো বা ব্লেক ফাংগাছ বেমাৰটো হ'ব পাৰে। প্ৰথমটো হৈছে আপুনি যদি পষ্ট ক'ভিড হয়, আপুনি ক'ভিডৰ পৰা যদি ঠিক পাইছে বা আপুনি ক'ভিডৰ আইচলেশ্যন পিৰিয়ডত আছে আৰু আপোনাৰ ডায়েবেটিছটো যদি কণ্ট্ৰলত নাই, তেতিয়া আপোনাৰ হ'ব পাৰে। কিয়নো যদি আমাৰ এটা কথা আছে, যদি মিক'মাইক'চিছ যাৰ হ'ব, যাৰ ইমিউনিটিটো কম, আমি যেতিয়া পষ্ট ক'ভিড ফেজত থাকোঁ, ক'ভিড হোৱাৰ কাৰণে আমাৰ ইমিউনিটিটো অলৰেডি অলপ ডাউন হয়, আৰু লগত যদি আমাৰ ডায়েবেটিছ থাকে, দেন আমি এটা ছাছেপ্টেবল টু মিক'মাইক'চিছ হয়। আৰু লগত আৰু বেলেগ বহুত বেমাৰ আছে, যেনেকৈ আমাৰ হয়তো কেঞ্চাৰ পেচেণ্ট আছে য'ত ইমিউনিটিটো কম, হয়তো পষ্ট ট্ৰান্সপ্লাণ্ট কিডনী ট্ৰান্সপ্লাণ্ট হৈছে, পষ্ট কিডনী ট্ৰান্সপ্লাণ্ট সেনেকুৱা পেচেণ্টৰ হ'ব পাৰে। লগত যেনেকৈ HIV পেচেণ্ট বা প্ৰলং বহুত দিনৰ কাৰণে কাৰোবাৰ ICU দৰকাৰ হৈছে, বা ট্ৰমা আৰু ইনক্লুডিং বাৰ্ণ, যদি জুয়ে পুৰিছে বা দুখ পাইছে, বহুত মেজৰ ইঞ্জুৰি হৈছে, তেতিয়া হ'ব পাৰে। গতিকে মই আপোনালোকক এতিয়া প্ৰিডিছপ'জিং ফেক্টৰখিনি ক'লোঁ। মিক'মাইক'চিছ হ'লে আমাৰ লক্ষণটো কি হ'ব, মিক'মাইক'চিছ যদি হয় আমাৰ লক্ষণটো কি হ'ব, বা ব্লেক ফাংগাছ যদি হয় আমাৰ লক্ষণটো কি হ'ব। লক্ষণটো যদি মই ব্লেক ফাংগাছৰ ক'ব যাওঁ, তাত মই ব্লেক ফাংগাছৰ আৰু এটা নাম আছে ROCM, R ফৰ ৰাইনো, C ফৰ O ফৰ অৰ্বাইটেল, C ফৰ চেৰিব্ৰেল এণ্ড M ফৰ মিক'মাইক'চিছ। মানে আপোনাক মই চিম্পুলকৈ ক'ব যাওঁ, R ফৰ ৰাইনো মানে হৈছে আমাৰ নাকত কি হ'ব, নাকত আমাৰ নেজেল ষ্টাফিনেছ থাকিব পাৰে, নাক বন্ধ থাকিব পাৰে, তাৰপিছত নাকেদি ডিছচাৰ্জ হ'ব পাৰে, হয়তো ব্লাডি ডিছচাৰ্জো হ'ব পাৰে, আৰু পিছলৈ আমাৰ ক'লা ক্ৰাছ পাব পাৰোঁ আমি। তাৰপিছত নাকৰ লগত কি আমাৰ চাইনাছো ইনভল্ভ কৰিব পাৰে। ইয়াত আমাৰ মেক্সিলাৰী চাইনাছ বুলি থাকে। তো মেক্সিলাৰী চাইনাছ যদি ইনভল্ভ হয়, তেতিয়াহ'লে আমাৰ এইখিনি জেগাত যেনে আমাৰ গালত বিষ হ'ব। তাৰপিছত ইয়াৰ পৰা গৈ কিনে আমাৰ চকু ইনভল্ভ হ'ব পাৰে। চকু ইনভল্ভ হ'লে আমাৰ চকুটো ৰঙা হ'ব, চকুৰ বাদুকেইখন ফুলিব, বাদু মানে আইলিডকেইখন ফুলিব, আৰু লগত চকুৰ পৰা ডিছচাৰ্জ ওলাব পাৰে। আৰু আপোনাৰ লগত হ'ব কি, আমি দেখাটো অসুবিধা হ'ব পাৰে, ব্লাড ভিজন হ'ব পাৰে, বা আমি চকু একেবাৰে লছো কৰিব পাৰোঁ, আমাৰ চকু একেবাৰে বেয়া হৈ যাব পাৰে। তাৰপিছত আমাৰ ব্ৰেইনলৈ যাব, ব্ৰেইনলৈ যদি যায় আমাৰ জ্বৰ হ'ব পাৰে, হেডেক হ'ব পাৰে, আৰু লগত চিজাৰ আহিব পাৰে, অল্টাৰ্ড মেণ্টেল ষ্টেটাছ হ'ব পাৰে, আমি কি কৰি আছোঁ আমি নিজেই গম নোপোৱা হ'ব পাৰোঁ, সেনেকুৱা হ'ব পাৰে। গতিকে মই এতিয়া লক্ষণখিনি ক'লোঁ আপোনালোকক। এতিয়া নেক্সট মই এটা বহুত ইম্পৰ্টেণ্ট বস্তু ওপৰত আহিছোঁ, সেইটো হৈছে প্ৰিভেনশ্যন। এই বস্তুটো আমি
জনা খুবেই প্ৰয়োজন। মই প্ৰথমতে যেতিয়া মিউকৰমাইক'চিছৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে মানুহে অলৰেডি ক'ভিড-19ৰ ওপৰত আমি যুঁজি আছোঁ বা আমি বেলেগ বেলেগ মহামাৰীৰ কথা শুনি আমি অলৰেডি বহুত মনটো ডিপ্ৰেশ্যনত আছোঁ। মই এইটোৰ ওপৰত ভিডিঅ' বনাওঁ নে নবনাওঁ ভাবিছিলোঁ, কিন্তু মই এইটোৰ ওপৰত ভিডিঅ' এইটো কাৰণে বনাইছোঁ কিয়নো মই ভাবোঁ যে মিউকৰমাইক'চিছটো আমি এটা প্ৰিভেণ্ট কৰিব পৰা বা আমি এটা এই বেমাৰটো নোহোৱাকৈ আমি নিজকে বচাই ৰাখিব পাৰোঁ। কেনেকৈ মই এতিয়া আপোনালোকক ডিছকাছ কৰি আছোঁ। প্ৰথম কথা, এই যোনখিনি কথা প্ৰিভেনশ্যন পাৰ্টটো মই অসম গভৰ্ণমেণ্টৰ যোনটো মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আছামৰ যোনটো গাইডলাইন, সেই গাইডলাইনটোৰ পৰা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গতিকে প্ৰিভেনশ্যনৰ কথা যদি মই ক'ব যাওঁ, প্ৰথম কথা হয় আমি যদি পুৰণা যোনটো ডাষ্ট য'ত কনষ্ট্ৰাকশ্যন ছাইটলৈ যাওঁ, তেতিয়া আমি সদায় মাস্ক ইউজ কৰিব লাগে। আৰু আমি যোনে গাৰ্ডেনিং কৰোঁ বা আমি হেলাই যোনটো মছ বুলি কয় আমি চুওঁ বা আমি মাটিৰ লগত যিকোনো কাম কৰিব লাগে, তেতিয়া আমি গ্লভছ পিন্ধিব লাগে, ফুল স্লিভ মানে প্ৰপাৰ ফুল চাৰ্ট পিন্ধিব লাগে, ফুল পেণ্ট পিন্ধিব লাগে আৰু জোতা পিন্ধিব লাগে। সেইটো এটা কমন গাইডলাইন। আৰু লগত কৈছে যে যদি কোনোবাই হেল্থ মেডিকেল ৰিলেটেড পাৰ্চনেল আছে, তেওঁলোকৰ কাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে লাষ্ট ভিডিঅ'টোত মই আপোনালোকক হিউমিডিফায়াৰৰ বিষয়ে কথা ডিছকাছ কৰিছিলোঁ, অক্সিজেন কনচেণ্ট্ৰেটৰ ওপৰত যোনটো মোৰ ভিডিঅ' আছে। আপোনালোকৰ যদি সেইটো বিষয়ে কিবা জানিব আছে, তাত মোৰ আগৰ ভিডিঅ'টো গৈ চাব পাৰে। তাত মই কৈছিলোঁ যে অক্সিজেন হিউমিডিফায়াৰৰ ভিতৰত হিউমিডিফায়াৰ যোনটো এটা অক্সিজেন কনচেণ্ট্ৰেটৰ পাৰ্ট হয়, তাৰ ভিতৰত আমি ৱাটাৰ ইউজ কৰোঁ, মানে পানী ইউজ কৰোঁ। এতিয়া গভৰ্ণমেণ্টে কিছুমান গাইডলাইন দিছে যে আমি সেই পানীটো কি পানী হ'ব লাগিব। টেপ ৱাটাৰ হ'ব পাৰিব নেকি, মিনাৰেল ৱাটাৰ হ'ব পাৰিব নেকি? নাই, নোৱাৰে। ষ্টেৰাইল ৱাটাৰ হ'ব লাগিব বা ডিষ্টিল ৱাটাৰ। গভৰ্ণমেণ্টৰ গাইডলাইনত একদম ক্লিয়াৰলি লিখা আছে। ছেকেণ্ড কথা লিখা আছে, তাত দুটা মাৰ্ক দেখিব। আপুনি হিউমিডিফায়াৰ যদি চাই, দুটা মাৰ্ক দেখিব, এটা মেক্সিমাম লেভেল, এটা মিনিমাম লেভেল। তাত গাইডলাইনটোত কৈছে যে আমি 10 মিলিমিটাৰ বিল' দি মেক্সিমাম লেভেল লাইন আৰু মিনিমাম লাইনতকৈ আমি তললৈ কেতিয়াও যাব দিব নালাগে। আৰু কৈছে যে আমি সদায় দিনত দুবাৰকৈ আমি চেক কৰিব লাগে যে ৱাটাৰ লেভেলটো ঠিক আছে নাই, আৰু ডেইলি এবাৰকৈ আমি পানীৰ লেভেলটো চেঞ্জ কৰিব লাগে। আৰু এটা কথা কৈছে যে আমি যদি হিউমিডিফায়াৰটো 7 দিনতকৈ বেছি এজন পেচেণ্টৰ কাৰণে ইউজ কৰোঁ বা আমি যদি এজন পেচেণ্টৰ পৰা বেলেগ পেচেণ্টলৈ চেঞ্জ কৰোঁ, তেতিয়াহ'লে আমি হিউমিডিফায়াৰটো আমি মাইল্ড এণ্টিছেপ্টিক চলিউশ্যন দি 30 মিনিটছৰ কাৰণে ধুব লাগে। তাৰপিছত আমি এয়াৰ ড্ৰাই কৰিব লাগে। গতিকে এই কথাখিনি মই ডিছকাছ কৰিলোঁ আপোনালোকৰ লগত। মই প্ৰিভেনশ্যন ডিছকাছ কৰিলোঁ, লক্ষণ কি কি হ'ব পাৰে ডিছকাছ কৰিলোঁ, আমিনো কেনেকৈ এই বেমাৰটো নোহোৱাকৈ ৰাখিব পাৰিম সেইখিনিৰ ওপৰত ডিছকাছ কৰিলোঁ। আৰু আমি যেতিয়া মেডিকেল স্কুলত পঢ়িছিলোঁ, তেতিয়াৰ পৰা এই বেমাৰটো আছিলে। আপোনাৰ যদি ঘৰত কোনোবা পষ্ট ক'ভিড মানে ক'ভিড হৈ গৈছে বা ক'ভিডৰ হোম আইচলেশ্যনত আছে আৰু তেওঁ যদি আগৰ পৰা ডায়েবেটিক হয়, তেতিয়াহ'লে আমি খুব সাৱধান হ'ব লাগে। আৰু এটা কথা আছে যে কোনোবা যদি ষ্টেৰইড ইউজ কৰিবলগীয়া হৈছে, গতিকে আমি ষ্টেৰইডটো সদায় প্ৰপাৰ ড'জ, প্ৰপাৰ টাইম আৰু প্ৰপাৰ এমাউণ্টত ইউজ কৰিব লাগে। আপোনালোকে যদি কোনোবাই ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ ষ্টেৰইড লৈ আছে, মই আপোনালোকক অনুৰোধ কৰিছোঁ যে ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ ষ্টেৰইড এনেই নল'ব। আৰু লাষ্ট যদি ট্ৰিটমেণ্টৰ বিষয়ে ক'ব যাওঁ, ট্ৰিটমেণ্টটো একচুৱেলি এটা মাল্টি ডিচিপ্লিনাৰী টীম লাগে। গতিকে ট্ৰিটমেণ্টৰ যদি চাই আপুনি দুটা বস্তু কৰে, এটা ডিব্ৰেডমেণ্ট বুলি কয়, যোনবিলাক আমাৰ বেয়া টিচু আছে সেইবিলাক ডিব্ৰাইড কৰি কিনে পেলাই দিয়া হয় বা ওলাই দিয়া হয়, আৰু লগত এম্ফ'টেৰিচিন বি বুলি এটা এণ্টিফাংগেল ড্ৰাগ ইউজ কৰা হয়। গতিকে সেইটো বিষয়ে খুব আমি ডিটেইলত গৈ লাভ নাই। আৰু মই কৈছোঁ আজি ভিডিঅ'টো মই বিশেষকৈ এইটো কাৰণে বনাইছোঁ যে আপোনাৰ ঘৰত যদি কোনোবা পষ্ট ক'ভিড পেচেণ্ট আছে, যাৰ ক'ভিড হৈ গৈছে বা যাৰ ডায়েবেটিক পেচেণ্ট হয়, যোন চুগাৰ ভালকৈ কণ্ট্ৰল কৰা নাই, মই আপোনালোকৰ যদি ঘৰত সেনেকুৱা কোনোবা ৰিলেটিভ আছে, মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকক এই মেছেজটো তেওঁলোকক দিয়াটো খুবেই প্ৰয়োজন, যাতে তেওঁলোকৰ চুগাৰটো খুব ধুনীয়াকৈ কণ্ট্ৰল কৰি ৰাখে, অযথাকৈ নলগাকৈ ষ্টেৰইড ইউজ নকৰে। আৰু যিখিনি প্ৰিকশ্যনৰ কথা ক'লোঁ মই, সেইখিনি প্ৰিকশ্যন যাতে তেওঁলোকে মানি চলে, আৰু আমি যাতে এই বেমাৰটো সোনকালে ধৰা পৰিব পাৰোঁ। কিবা কাৰণত যদি আমাৰ হয়ও, যদিও এইটো ৰেয়াৰ বেমাৰ, কিবা কাৰণত যদি আমাৰ হয়ও আমি সোনকালে ধৰা পেলাব লাগে। কিয়নো এই বেমাৰটোৰ প্ৰগন'চিছ যদি চাব যায়, যদি আৰ্লি ষ্টেজত আমি গম পাওঁ ইয়াৰ প্ৰগন'চিছ খুব ভাল, কিন্তু লেট ষ্টেজত যদি গম পাওঁ ইয়াৰ মৰ্টেলিটি ৰেট এৰাউণ্ড 50%। মানে কথাটো হ'ল যদি 100জন মানুহৰ হয়, তেতিয়াহ'লে 50জন মানুহে মৃত্যুৰ মুখত পৰিব পাৰে। গতিকে মই এই কথাখিনি কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি বেলেগ কিবা টপিকৰ ওপৰত ভিডিঅ' জানিবলৈ আপোনালোকৰ ইচ্ছা আছে, গতিকে মোক জনাব কমেণ্ট ছেকশ্যনত বা মোক মেছেজ কৰি। মই নেক্সট ভিডিঅ'টি আপোনালোকৰ কাৰণে বনাম। ধন্যবাদ।